নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। আজি আমাৰ 4জনে বন্ধু আছে ডিউটি, চ' ভাবিলোঁ আজি এটা বম খানাই খাওঁ, এটা ব্ৰইলাৰ আনি। তো ব্লগ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো ভিডিঅ'টো ভাল লাগে। ব্ৰইলাৰ পকো পৰিছে, ওচৰৰ পৰা দেখা নাই কেমেৰামেন, মানে পূৰা তেল হৈছে না, পে 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 পে, এইটোৱে ব্ৰইলাৰ বুলি কয়। এইটো নিচলা পিছলা আজি বম খানা দিম। এটা ব্ৰইলাৰ আনিছোঁ 4 কেজি ওজনৰ। এইটো ৰুমতে খাব গৈছোঁ, অসমীয়া ষ্টাইল পূৰা দিম আৰু। এতিয়া আমাৰ লাষ্ট কাৰ্য হৈছে, এতিয়া ব্ৰইলাৰ পকো পৰিছে, ওচৰৰ পৰা দেখা নাই কেমেৰামেন, মানে পূৰা তেল হৈছে না, পে 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 পে, এইটোৱে ব্ৰইলাৰ বুলি কয়। এইটো ব্ৰইলাৰ পকো পৰিছে। এতিয়া ব্ৰইলাৰ পোৱা কাৰ্যসূচী প্ৰায় শেষ হৈছেগৈ। এতিয়া ব্ৰইলাৰ পকো পৰিছে। এতিয়া হালধিৰ পৰা আদি কৰি পাপৰ পৰা চবেই আছে। কৈ দে, ফটাফটি কৈ দে। পকৰটো কোনে খাবি? ব্ৰইলাৰ পকো কোনে খাবি? প্ৰাঞ্জলে ব্ৰইলাৰ পকো খাব বোলে। প্ৰাঞ্জলক আজি ব্ৰইলাৰ পকো খুৱাম। আমি বাকী নক'ব, আমি খাম। আকৌ দিম বাৰু। প্ৰাঞ্জল কেমেৰামেন, ইয়াক আজি ব্ৰইলাৰ পকো খুৱাম। ভিডিঅ'টো আৰু কৰে ব্ৰইলাৰ ঠেংটো খুৱাম। মই কি খাম? মোৰ খাবলৈ ভাগতে নাই দোষ। হ'ব দে, কিবা এটা খাই দিম আৰু। নলি চেডাল খাবি? নলি চেডালকে হ'ব দে। ভিডিঅ'টো আপোনালোকে চাই থাকক দেই। ৰাইজ ফটাফটি হ'বলৈ গৈ আছে। গৰমটো বেছি। দোস্ত ব্ৰইলাৰ কটা আৰম্ভ হৈ গৈছে। সেইকাৰণে লেগ পিচকেইটা ওলাইছে দেই। এই চা, এইকেইটা 2টা লেগ পিচ এনেকৈ দি দিম নেকি আজি, তেতিয়া ভাল লাগিব খাই। হয় দোষ, সেইটো ইয়াকে দি দিম আৰু দোষ, ঠেঙাৰ লগত দি দিম, বাকীটো আমি খাই দিম আৰু, নে কি কয়? বহুত দিন কেমেৰা কৰা নাই যে, সেইকাৰণে থাম্বনেইল দি দিম। এইটো ইয়াক মোক দেখিছে বা নেদেখা নাই সেইটো নাজানো বাৰু, যি কি নহওক দেখাৰ কোনো কথা নাই, খোৱাটো মেইন কথা। আমাৰ ৰেপত পৰা মাংস কটাত এতিয়া ৰেডি হৈছে। যি কি নহওক এতিয়া মাংসটো কাটি লওক, আপোনালোকৰ বাকী ভিডিঅ'বোৰ আপোনাক দেখাই আছোঁ। চাই থাকিব। আজি বম খানা হ'ব, মানে ক'ব নোৱাৰি আৰু। তামাম দিম 4 কেজি ব্ৰইলাৰ, কৈ আছোঁ বাৰে বাৰে কৈ আছোঁ। বাকী আপোনালোকৰ মুখ নেলাগিলেও হয় আৰু। কটা মেলাবিলাক এইটো নেদেখুৱাওঁ, কাৰণ কেলৈ কটা মেলা দেখুওৱা সি নাই বুলি কৈছে। বন্ধু ৰেপতে এতিয়া ব্ৰইলাৰ পকো, আমঠু আৰু বিখা কৰি আছে, আৰু মই তেল গুচাই আছোঁ। অকল মোৰ নামটো এতিয়া হয় যদি না এতিয়া নিদিওঁ আৰু ব্ৰইলাৰ ঠেঙলৈকে মঙহ, সেইকাৰণে আৰু পূৰা দিম তেলটো। ইয়াত এতিয়া মা মছলাবোৰ এতিয়া মিক্সিং হৈ আছে। কালাৰটো কেনেকুৱা উঠিছে আৰু, ৰঙা ৰঙা উঠিছে পূৰা। এতিয়া আমাৰ মেইন কাৰিকৰ কোন হয় বাৰু, এইটো সেইটোহে এতিয়া জনোৱা হোৱা নাই ন। মেইন কাৰিকৰ এইজন। দাদা হাঁহিছা, লাজ কৰিছে। লাজ কৰি কোনো কথা নাই, এইয়া লাজ কৰিছে, কোনো কথা নাই। ফাইন লগাই দিম কৈছে। সেইকেইটা মই এটা খাম, ললাই দে। ক'বলৈ গ'লে মোৰ গোটেইখিনি ৰান্ধনীয়ে হয়। পূৰা কালা কালা হৈ গৈছে। ৰং চালক আপোনাৰ অসমীয়াত ক'বলৈ গ'লে ৰং, আৰু ইংৰাজীত ক'বলৈ গ'লে কালাৰ।
বৰ্তমান হৈ আছে এতিয়ালৈকে ঠেংপুৰ আৰু ব্ৰইলাৰ পকোৱা কাৰ্যসূচী চলি আছে। ভালকৈ লৈ দিয়া। অঁ এই মজা। অঁ ভেৰি গুড। বন্ধুসকল, এইটো উহু বুলি নাভাবিব আকৌ, এইটো এটা পেপচিহে হয়। এইটো পেপচি। আপোনালোকে ভুলতো যে উহু বুলি ভাবিলে ভুল হ'ব। এতিয়া খাই দিওঁ, বটলৰ মুখলৈ অকণমান খাই দিওঁ। নিজে অঁ খাই দে, অকণমান খাই দে। পেপচি হয়। অঁ খাই দিয়া। এই মজা, এই মজা। অকণ পেপচিটো খাই লওঁ, নহয় জানো? মজা আছে ন? এইটো ৰাতিপুৱা খালে মানে গেছটো ওলাই যাব খালে। আকৌ মজা লাগিছে, কিন্তু এডভাৰটাইজমেণ্ট দিয়া নাই আকৌ ইয়াত। বঢ়িয়া লাগিছে চব্জিটো। হা হ'লে খাব পৰা হৈ গ'ল, খাব পৰা হৈ গৈছে বোলে। খালি এতিয়া মা মছলাবোৰ অলপমান দিবলৈ বাকী আছে আৰু বিলাহীটো দিব লাগিব। অঁ পূৰা দে, পূৰা দিম মানে। চিকেন মছলা এইটো চিকেন মছলা অলপ অলপ দিছে, বেছি মছলা খোৱাটো ভাল নহয়। তাৰপৰা ইয়াত ৰাখি থৈছোঁ জালুক। লাষ্টত দিব লাগিব, লাগি ধৰিব। জালুকটো লাষ্টত দিব লাগিব। হৈ গৈছে আৰু দেই, আপোনালোকে অপেক্ষা কৰি ৰাখক। দিম আৰু এতিয়া খানাটো ডাইৰেক্ট ভাতৰ পাততে লগ পাম আৰু, নহয় জানো? এতিয়া আমাৰ সকলোবোৰ ৰেডি হৈ গ'ল। এইটো দেখিছেনে মাংস, গাজৰ চাটনি, আৰু এইটো আমাৰ অসমৰ কাজি নেমু বুলি কয়। তাৰপৰা এইটো হৈছে ভোট জলকীয়াটো দিম আৰু। তো যিকি নহওক ইমান এটা টেষ্টি কৰিছে মাংস। চুপাৰ হয় না? ধুনীয়া আছে, মজা লাগিছে। মজা। খালো এপিচ। তো ৰেপতে দিয়ে দিলে ভাতটো, কোনো কথা নাই। এতিয়া সময় কিমানটা বাজিলে, এতিয়া 1-2টামান বাজিলে নেকি। যিকি নহওক ভিডিঅ'টো এয়াই আছিলে আজি। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। তো আৰু নেক্সট ভিডিঅ' এটা লগ পোৱা আশাৰে বাই বাই হৈ যাব। সেইখিনি উঠালে